এতিয়া আহো মেনিফেষ্টেশ্যনৰ কথালে তুমি কৈছিলা যে মেনিফেষ্ট কেনেকৈ কৰিব লাগে সেইটো মই কৈ দিম এতিয়া কেনেকৈ কৰিব লাগে কেনেকৈ কৰিলে ৰিজাল্ট পাব মেনিফেষ্ট কৰাৰ কথাটো হৈছে কি যে আমি মাত্ৰ ছাবকনচিয়াছ মাইণ্ডত ছেট কৰিব লাগে মেনিফেষ্টেশ্যনৰ টেকনিক সেইটোৱে যে আমি মানে মাইণ্ডত ছেট কৰিব লাগে আমি ছাবকনচিয়াছ মাইণ্ডত আমি মানুহবোৰ কেনেকৈ চলোঁ আমি গোটেইখিনি ব্ৰেইনৰ পৰাই চলোঁ থট প্ৰচেছখিনি আমাৰ ব্ৰেইনৰ পৰাই সৃষ্টি হয় ভাল হওক বেয়া হওক আমাৰ ব্ৰেইনটোৰ পৰাইতো আমি সঞ্চাৰ হয় ন এটা বডি আমাৰ যদি চাবাচোন আমাৰ ব্ৰেইনটোৱে কাম নকৰিলে আমি সেইটো মানুহক কি বুলি কওঁ পগলা বুলি কওঁ নে ব্ৰেইনৰ যদি নাৰ্ভবিলাকে যদি একো কামেই নকৰে সেই মানুহটো আল্টিমেট পগলা হৈ যায় বা কি কৰি আছে গম নাপায় তো এই তেনেকৈ আমাক ব্ৰেইনটোৱে সঞ্চাৰ কৰিছে গোটেই এই ব্ৰেইনটোৱে আমাক চলাই থাকে ঠিক তেনেকৈ মানে আমি ছাবকনচিয়াছ মাইণ্ডত আমি কথাখিনি ছেট কৰিব লাগে ধৰি লোৱা মোক ইমানটো এমাউণ্ট লাগে সেই বস্তুটো আমি একবাৰ মৰ্ণিং ধৰি লোৱা কৰিলোঁ ইভিনিং কৰিলোঁ মৰ্ণিং কৰিব লাগে আমাৰ আলফা ফেজত ব্ৰেইনটো থাকে কাৰণে আমাৰ মানে যেনেকৈ আমাক মাহঁতে আগতে কয় পঢ়িবলৈ কয় যে ৰাতিপুৱা পঢ়িলে মুখস্থ হ'ব ৰাতি মানে ভাত খোৱাৰ আগে আগে মানে ধৰি লোৱা পঢ়িলে মুখস্থ হয় শোৱাৰ আগে আগে আমি যদি পঢ়া শুনা কৰিলোঁ আমি শুই দিওঁ ন কাৰণ আমাৰ মাইণ্ডটো ইমান কষ্ট কৰি নাথাকে সেইকণ সময়ত পূৰা সমতল ফ্ৰেজত থাকে তেতিয়া তাৰমানে মুখস্থটো ৰয় তাৰমানে মুখস্থ ৰৈ যায় সেই কথাটোৰ কাৰণে সেইটোৱে হৈছে মানে মুখস্থ বিদ্যাটোৱে হৈছে আচলতে এইটো তোমাৰ মেনিফেষ্টেশ্যন টেকনিক হয় মানে তুমি মাইণ্ড কৰাই থাকিব ন ব্ৰেইনটোৱে ৰাতি তুমি কি পঢ়িলা আমি আজি লিখিব পাৰোঁ নে এক্সামত আহিলে যে মই আমুক দিনাখন এইটো মুখস্থ কৰি থৈছিলোঁ এক্সামত আহিছে মই সেইটো বস্তু আজি মানে লিখিব পাৰি আছোঁ লিখিব পাৰিম মানে তো তেনেকৈ তাৰমানে আমাৰ মাইণ্ডটোৱে বস্তুটো ৰিমাইণ্ড কৰাই থাকিব এইটো বস্তু এনেকৈ আছিলে মই এনেকৈ ক'ব লাগিছিলে এনেকৈ ক'ব লাগিছিলে কওঁতে সদায় তোমাৰ বডিটোৱে শুনি থাকে বডিটোক তুমি শুনাই থাকিব লাগে তাৰপিছত বডিটোৱে চুজ কৰে এক্সাৰচাইজটো তেনেকুৱা প্ৰত্যেকটো বস্তু তোমাৰ লাইফত ভাল বেয়া এভৰিথিং কিন্তু বডিটোৱেহে চুজ কৰে ল'বা নে নোলোৱা বডিটোৱেহে আমি বডিটোক এলাউ কৰিব লাগে সেই বডিটোৱে তোমাৰ আনচাৰ দিব সেই কথাটোৰ কাৰণে তাৰমানে কিয় বডিটোৱে শুনি থাকিব তাৰপিছত তুমি ভবাৰ ধৰণে হৈ যায়